ভিভোৰ ফোন পাই গৈছোঁ মই আপোনাৰ 400 টকাত, যিটোৰ দাম 20,000। ভিভো V20 চাওক এই ভিডিঅ'টোত। মোলৈ আহিছিলে অফাৰ, তো মই ইয়াতে ক্লিক কৰিলোঁ। ফোন আহিছে মোৰ, ৰ'বা। চাওক ইয়াতে ক্লিক কৰিছোঁ, ৱেবছাইটটো অপেন হৈ গৈছে ফ্লিপকাৰ্টৰ। এইটো V20 Pro 5G ফোন, 8GB ৰেম, 128GB ষ্ট'ৰেজ। তো 467 টকাত দি আছে মোক, 95% অফাৰ ফ্লিপকাৰ্টৰ পৰা। এইটো ফ্লিপকাৰ্টৰ লগো আছে, চাওক এইটো। তো অফাৰ বেছি সময় নাই, আপোনাৰ 16 মিনিট দেখুৱাইছে ইয়াতে অফাৰ। তো জলদি জলদি ল'ব লাগে আৰু ভিভোৰ ফোন 400 টকাত। ভিভো V20 Pro 8GB ৰেমৰ 400 টকাত, চাই লওক। এইটো একদম ফেক হয়। এইটোত যদি আপুনি ভুলতে ক্লিক কৰি ফালে পইচা দি দিয়ে, তো সেই পইচা আৰু ৰিটাৰ্ণ নাপায়। এইটো ফেক ৱেবছাইট হয় ফ্লিপকাৰ্টৰ। চাওক ইয়াতে বাই বুলি কৰা আছে, তো বাইত ক্লিক কৰিলোঁ। ইয়াতে নাম, মোবাইল নাম্বাৰ গোটেইখিনি দিব লাগিব। মই নামটো বহাই আছোঁ, মোবাইল নম্বৰটো বহাই আছোঁ। তাৰপিছত ইয়াতে পিন কোড দিম। ইয়াতে হাউচ নম্বৰ বা আপোনাৰ বিল্ডিং কোম্পানী যি আছে নাম দিলেই হ'ল। ইয়াতে এৰিয়া, কলনী, ভিলেজ, তো যিকোনো দিব পাৰে। তো মই দি দিলোঁ। এইটো একদম ফেক ৱেবছাইট, লাষ্টলৈকে চাই থাকক। সেইটো কি হয় মই জনাম। তো ইয়াতে নাম চাম দিয়াৰ পিছত তলত চিটি চিলেক্ট কৰিব দিছে। মই গুৱাহাটী চিলেক্ট কৰিছোঁ বাৰু। তো ইয়াতে ষ্টেট আসামটো চিলেক্ট কৰি দিলোঁ, যিহেতু অসমৰ পৰা হয়। তো ক্লিক কৰি দিলোঁ। চাওঁ নেক্সট প্ৰচেছ। চাওক ইয়াতে 10 মিনিট দেখুৱাইছে। ডেলিভাৰী চাৰ্জ ফ্ৰী। 467ত দি আছে মোক ইমান দামী ফোন, 20,000 টকীয়া ভিভোৰ। ইয়াতে অকল UPI দি পে'মেণ্টটো হ'ব। চাওক অফাৰ মাত্ৰ 9 মিনিট সময় আছে, চাওক। তো মই UPIত ক্লিক কৰি দিছোঁ। যেই ক্লিক কৰি দিছোঁ, তো মোৰ গুগল প্লে খোল খাই গৈছে। তো গুগল প্লে খোল খাই গৈছে। এইটো সম্পূৰ্ণ এটা ফেক ৱেবছাইট হয়। তো মানুহৰ পৰা এনেকৈ যিমান পাৰে পইচাবিলাক লুটি লৈ গৈ আছে। তো আপুনি ল'বত যে 20,000 টকীয়া ফোন পাম, 400 টকা দি দিব, তো গোটেই পইচাখিনি লৈ ফুট হৈ যাব। আপোনাৰ ফোনো নাপাব, পইচাও নাপাব ৰিটাৰ্ণ। তেনেকুৱা ভুল কেতিয়াও নকৰিব, চাই থাকক। ইয়াতে মোৰ খোল খাই গৈছে। তো স্ক্ৰীন ৰেকৰ্ডত চাগে গোটেই UPI অহা নাই, যিহেতু স্ক্ৰীন ৰেকৰ্ড কৰিছিলোঁ মই। তো ইয়াতে লাষ্টত আপোনাৰ দেখুৱাইছে